ভক্তি দান দিয়া জগত কতাৰিলা শংকৰ হিন্দু হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে নয় কৃপালু শংকৰ নাই নাহি নাহি আমাৰ বন্ধু হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে হৰি ভক্তি দান দিয়া জগত কতাৰিলা শংকৰ। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি বঢ়িয়া ভিডিঅ' এটা লৈ আহিছোঁ। থাম্বনেইলটো চাই গম পালে ভিডিঅ'টো মানে আৰু আৰম্ভণিটো চাই গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত হ'ব, কি ধৰণৰ হ'ব। চ' আপোনালোকক দেখাই আছোঁ। মই এতিয়া আছোঁ শিবিৰত। এয়া মানে ইয়াৰ পৰা ওলাই যাম এতিয়া। আমি বাকীখিনি আপোনালোকক দেখাই আছোঁ, ব'লক আপোনালোকে চাই থাকিব। এয়া আপোনালোকে দেখিব পাইছে 92 সংখ্যক বাৰ্ষিক অধিৱেশনৰ মূল গেটখন, আৰু ভিতৰলৈ সোমাই গৈ আছোঁ। এয়া চাওক, আপোনালোকে দেখি পাইছে চাগে, এয়া শ্ৰীমদ ভাগৱত গীতা দশম স্তম্ভ। ইয়াত ধুনীয়াকৈ এখন ভাগৱত আপোনালোকৰ আগত ৰাখিছে। ইয়াত দেখিছে কি ধুনীয়াকৈ ৰাখি থৈছে। আৰু আমি আগলৈ গৈ আছোঁ, আপোনালোকে চাই থাকক। এয়াই জোনাইত অধিৱেশন, জোনাইত অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশনখন। আৰু আপোনালোকক যিমানখিনি পাৰোঁ সিমান দেখাবলৈ ট্ৰাই কৰিম। ভিডিঅ'টো আপোনালোকে চাই থাকক শেষলৈকে। এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক অধিৱেশনৰ এয়া মূল মঞ্চটো। আমি এইফালে যাব লাগিব। প্ৰতিকূল বতৰৰ মাজতো ইমান ভকত বৈষ্ণৱক দেখা মাজি আপোনালোকে চাই থাকিব। এয়া কিমান বোকা দেখিছেনে? এই বোকা এইটো আপোনাৰ মূল মঞ্চটো বহুত ধুনীয়াকৈ সাজিছে। আপোনাৰ যেনেকৈ ঘৰৰ চিলিং দিয়া হয়, সেই চিলিঙত আপোনাৰ বহুত ধুনীয়াকৈ ধানৰ ঠোক চিলিং বনোৱা হৈছে। আৰু আমি এতিয়া আহি আছোঁ, এয়া চাওক ধৰ্মধ্বজা উত্তোলন। ইয়াত পতাকা উত্তোলন কৰা হয়, যেনেকৈ আমি পতাকা উত্তোলন কৰোঁ তেনেকৈ। এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশনৰ পতাকাস্থলী। এয়া পতাকা উত্তোলন কৰা হৈছিলে। আৰু আপোনালোকক দেখাই আছোঁ, ব'লক। আজি বিভিন্ন মানে আপোনালোকে নেদেখিবলগীয়া বস্তু দেখাম, আপোনালোকে চাই থাকক। আপোনালোকে দেখিবলৈ পাইছে ন, কি ধুনীয়াকৈ দেখিছে ভকত বৈষ্ণৱৰ মুখত কি ধুনীয়াকৈ হৰিনাম, হাঁহি। আৰু আপোনালোকে চাওক, এয়া সেৱা বাহিনীসকলৰ নিজৰ কৰ্তব্য কি ধুনীয়াকৈ পালন কৰিছে। আপোনালোকে ইয়াত হয়তো আগতো দেখিছে কি ধুনীয়াকৈ ইয়াত দেখিছে। আপোনালোকে ভকত বৈষ্ণৱৰ যি হাঁহি, আপোনালোকে সেয়া চাওক, তেওঁলোকৰ হৰিনাম, আপোনালোকে সেইবোৰ উপভোগ কৰক। এয়াই বৈকুণ্ঠপুৰী, এয়াই বৈকুণ্ঠ। বহুতে ইয়াত চাবলৈ আহে, বহুতে ইয়াত আপোনাৰ তেওঁলোকে আশীৰ্বাদ ল'বলৈ আহে। এয়া চাওক ভকত বৈষ্ণৱ কিমান ইয়াৰ জয়ধ্বনি, আপোনালোকে শুনক। এয়া আপোনালোকে শুনি আছে নহয়, কি ধুনীয়াকৈ দেখিছে, জয়ধ্বনি দিছে। চাৰিওফালে অকল হৰিনাম। এয়াই বৈকুণ্ঠপুৰী, চাৰিওফালে হৰিনাম। লক্ষ ভকত বৈষ্ণৱ, আপোনালোকে শুনি যাওক। এয়া দেখিছে নাই, কি ধুনীয়াকৈ ভকত বৈষ্ণৱৰ মুখত হৰিনাম, আপোনালোকে শুনক। হৰি ভক্তি দান দিয়া জগত কতাৰিলা শংকৰ হিন্দু হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে নয় কৃপালু শংকৰ নাই নাহি নাহি আমাৰ বন্ধু হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে
দান দিয়া জগত কতৰিল সংসাৰ সিন্ধু হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে নয় কৃপলু শংকৰ নাই 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 আন বন্ধু হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে হৰি ভগৱতীৰ পাতিল হাত শংকৰে ঘূৰি হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে ৰাম নাম ৰূপে হয় ভগতে চলয় মই ঘূৰি হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে এয়া আপোনালোকে দেখিবলৈ পাইছে ভকত বৈষ্ণৱৰ মুখত কি হাঁহি আৰু কি ধৰণৰ জয়ধ্বনি আপোনালোকে দেখি আছে। প্ৰতিকূল বতৰৰ মাজতো বৰষুণ দি আছে, বৰষুণ দিওঁ প্ৰকৃতিৰ প্ৰতিকূল বতৰ, তথাপিও তেওঁলোকে এই বতৰক আওকাণ কৰি ভকত বৈষ্ণৱসকলে তেওঁলোকৰ যি কৰ্তব্য তেওঁলোকে পালন কৰি আছে। আপোনালোকে চাওক, এয়া শোভাযাত্ৰা আৰম্ভণি কৰিছে, শোভাযাত্ৰা যাবলৈ হৈ লৈছে। আৰু মোৰ এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ, কাৰণ এইটো ভিডিঅ' বহুত দীঘল হৈ গৈছে। সেইকাৰণে শোভাযাত্ৰাৰ ভিডিঅ'টো আৰু নেক্সট ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব। এই ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাই দিব, আৰু নেক্সট ভিডিঅ'টো আপোনালোকে চাব বুলি আপোনালোকক আশা ৰাখিলোঁ।